বলক আজি লৈ যাওঁ আপোনালোকক আমাৰ লগত আমাৰ গাঁৱলৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ মোৰ শহুৰ দেউতাৰ গাঁও ঘৰলৈ। এইখনেই হ'ল তিতাবৰৰ বেজৰ চুক গাঁও। সোমাই ইমান ধুনীয়া গ্ৰীনেৰী ধাননি দেখিলোঁ, যোনটো নৰ্মেলি আমি নেদেখোঁ। সেইকাৰণে অকণমান এনেকৈ ৰখি চাই ল'লোঁ। আৰু এইখন আমাৰ ঘৰ। পালোহি আমি এতিয়া, আৰু ঘৰলৈ সোমোৱাৰ লগে লগে জিঞ্জুৰ উৎপাত আমি ষ্টাৰ্ট হৈ। এই জিঞ্জুৰ সৰু পেহীয়েক, চাওকচোন ইমান কিউট। অকণমান জিঞ্জুক গ্ৰীনেৰীবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পৰা পাহাৰো দেখি তাইক এইবোৰ দেখাইছোঁ। তাই নৰ্মেলি যোৰহাটত এইবোৰ দেখি নাথাকে, সেইকাৰণে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া এইবোৰ দেখি তাই যাব ইচ্ছা কৰা নাই, মানে লৈ যাম বুলি কওঁতে তাই মানে বহি দিছে নাযাবলৈ। আৰু এইখন আমাৰ কিটচেন, আৰু মিচিং মানুহৰ স্পেচিয়েলি গাঁৱত কিটচেনত সকলোৰে ঘৰত মাৰাম থাকেই, আৰু মাৰামতে নৰ্মেলি ভাত চব্জি বেছি ৰন্ধা হয়। খুৰীসকলে কাম কৰি থকা দেখি ময়ো অকণমান এনেকৈ হেল্প কৰি দিলোঁ। আৰু জুইত ৰান্ধি খোৱাৰ আমেজ সেইটো আনবিটেবল। যিসকলে খাই পাইছে সেইসকলে হয়তো বুজিব, আৰু যিসকলে খাই পোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰিব। এতিয়া অকণমান বাৰীলৈ যাব ওলাইছোঁ। গাঁৱলৈ আহিছোঁ আৰু বাৰীৰ শাক নিচিঙিম এনেকুৱাতো হ'ব নোৱাৰে, সেইকাৰণে বাৰীত যি যি লাগি আছে দুই এটা ছিঙিবলৈ গৈছোঁ। কেতিয়াবা যে মন যায় গাঁৱতে ছেটেল হৈ থাকি যাবলৈ। ইমান ধুনীয়া গ্ৰীনেৰী, ইমান পিচফুল, টাউনতকৈ বহুত বেছি ভাল। অকণমান ময়ো শাক ছিঙিবলৈ চেষ্টা কৰিলোঁ। নাজানো কি ছিঙিছোঁ, মুঠতে দেখিছোঁ কিবা কিবি ছিঙি দিছোঁ আৰু এফালৰ পৰা। মাৰ পৰা অকণমান শাক ছিঙাৰ ট্ৰেইনিঙো লৈ ল'লোঁ চান্সতে। এইটো জানো অসমীয়াত কি বুলি কয়? আমাৰ মিচিঙততো বাৰু মাৰচাং বুলি কয়। অঁ, জিভা গুটি। নহয়, জিভা গুটি বুলি নকয়, এইটো কিবা এটা কয়। কি কৰি আছে জানো? চাওকচোন, আমি বজাৰৰ পৰা নেমু 10 টকা দি কিনি খাওঁতেই গৈছে, আৰু ইয়াত এভেইলেবল নেমু, কিন্তু খাওঁতা মানুহ নাই। আমাৰ জিঞ্জু একদম কামত লাগি গৈছে। আইতাকৰ লগত একদম শাক ছিঙা কামত পূৰা ব্যস্ত তাই। আৰু এতিয়া গৈ আছোঁ দেখাবলৈ আপোনালোকক আমাৰ লোকেল চিকেনৰ ফাৰ্মখন। ফার্ম আগায় সবগুলো লোকেল মুরগি খাই থাকে অথাগায়, কিন্তু আনফর্চুনেটলি সুপাক আপুরে সিঙ্গাত কাম বলো আবার নাম দগাত সুপাক কামাং আকোচিন কামাং ইসা সুপাক। এইখনে আছিল আমাৰ লোকেল চিকেনৰ ফাৰ্মখন, কিন্তু আনফৰ্চুনেটলি এতিয়া চিকেন ইয়াত নাই, আমি পোহা নাই কিছুমান বিশেষ কাৰণৰ কাৰণে। অলপ দিন পিছত আকৌ পুহিম। বৰষুণ দিয়াৰ কাৰণে মাটিটো অলপমান চিপকু হৈ আছে, নহ'লে যাবলৈ বহুত ধুনীয়া। আৰু আদা মুলুককা ছাগলী ফাৰ্ম আগায়। আৰু এইটোৱে আছিল আমাৰ ছাগলী ফাৰ্মটো, বাট ইয়াতো এতিয়া আমি ছাগলী পোহা নাই। অলৰেডি কৈছোঁৱেই কিছুমান বিশেষ কাৰণৰ কাৰণে বুলি। অলপ দিন পিছত আকৌ পুহিম। আৰু এতিয়া লৈ গৈ আছোঁ আপোনালোকক আমাৰ বাংলোটোলৈ। আইতাই ইমান ধুনীয়াকৈ ৰাখিছে ঘৰখন। আগফালে দুয়োফালে সৰুকৈ চাহৰ বাগান, আৰু মাজে মাজে তামোলৰ গছ ৰুই থৈছে এনেকৈ। हमारी महल में तुम्हारी स्वागत है।
এওঁ হ'ল মোৰ আইতা আৰু আইতাক মিচিঙত য়ায় বুলি কোৱা হয় য়ায়ৰ লগত অকণমান কথা পাতি মই ঘৰৰ ভিতৰলৈ গ'লোঁ বাট ঘৰৰ ভিতৰকণ মই ৰেকৰ্ড নকৰিলোঁ বিকজ তেওঁলোকে বেয়া পাব পাৰে কি কৰিছে আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ আমাৰ পৰ্কৰ ফাৰ্মটো কেইটামান আছে গাহৰি বেছিকৈ নাই বাৰু আৰু ফিচাৰী আৰু এইফালে য়ায় ইমান ধুনীয়াকৈ খৰি ধুনীয়াকৈ থৈ দিছে গোটাই মেলি ঠাণ্ডা দিনত ইউজ কৰিবলৈ আৰু এইটোৱে আমাৰ ফিচাৰীটো আৰু ইয়াৰ ওচৰতে পৰ্কৰ ফাৰ্মটো আছে বেছিকৈ নাই 5টাহে গাহৰি আছে এতিয়া এই গোটেই পথাৰকেইটা আমাৰে নহয় জানো নে ধান কেইটা অকণমান ইয়াৰ লগত কথা পাতি লৈছোঁ বিকজ এতিয়া যামগৈ ভালকৈ বাই কৈ লৈছোঁ আৰু চবকে এতিয়া বাই কৈ ওলাবলৈ লৈছোঁ আপং মিচিং ৰাগামম ng kumpasudong ng tayamang biray supak kardong buariye nulo appunga ngomsin aya bilang ngok channel samsin like share and subscribe bilang আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে আজিলৈ আহোঁ বাই